অসমত এচাম মূৰ্খৰ হাতত ক্ষমতা পৰাৰ বাবে অসমখন এতিয়া ধ্বংসৰ মুখলৈ গৈ আছে। আজি এজন শিক্ষামন্ত্ৰীয়ে এতিয়া শিক্ষাৰ কেনেদৰে আগবঢ়াই লৈ যাব লাগে তাক চিন্তা কৰাতকৈ শিক্ষামন্ত্ৰীয়ে মদটো কিহৰ কাৰণে মদটো মানে সুৰাটো এভেইলেবল কৰা হৈছে তাক লৈহে ব্যস্ত। অলপ কেইদিনমানৰ আগত শিক্ষামন্ত্ৰীজনে কি কৈছিলে যে শিক্ষকসকলৰ মূৰত মাল নাই। আপোনাৰ মূৰত মাল আছে নাই? যদি আপুনি শিক্ষামন্ত্ৰীৰ মূৰত মাল থাকিলেহেঁতেন যে অসমত মদটো লাগিবই, মদ নহ'লে ৰাজ্য নচলে, মদৰ সৈতে ওকালতি কৰি আছে আপুনি। আপুনি শিক্ষামন্ত্ৰী হয় কি মদ বিকা কি মদৰ বেপাৰী কি আপুনি দালালে নেকি? আৰু শিক্ষকক মূৰত মাল নাই বুলি কয়, আপোনাৰ মূৰত মাল আছে নাই? আৰু দুদিনমানৰ আগত এজন আপোনাৰ সেই দলৰে এজন আপোনাৰ MLA কি কৈ আছে যে বাহিৰৰ দেশবিলাকত বাহিৰৰ উন্নত কাণ্ট্ৰিবিলাকত শ্বপিং মলত মদ আছে, শ্বপিং মলত মদ বিকে। তাৰমানে কি বুজাব বিচাৰিছে? তাত তেখেতসকলে অসমৰ ৰাইজৰ টকা খৰচ কৰি বিদেশ ভ্ৰমণ কৰে আৰু ভাবে কি বিদেশত ভাল ভাল কথা শিকি আহিবলৈ পঠিয়ায়, আৰু তেওঁলোকে গৈ পেলাই তাত কি কৰেগৈ মদ বিচাৰি ফুৰে ৰাতি 12টালৈকে, কেইবজালৈকে মদ বিক্ৰী কৰি থাকে সেইবিলাক চাই ফুৰে। বাহিৰত মদৰ শ্বপিং মলত মদ পাই কাৰণে অসমত শ্বপিং মলত সেইকাৰণে মদ বিক্ৰী কৰিছোঁ, সেইবোৰ যুক্তি কেনেকুৱা যুক্তি হে? এতিয়া আপোনাৰ পইচা নাই, খৰচ কম কৰিলে হ'ল। এতিয়া আপোনাৰ দুদিনৰ আগত এই ছোৱালীবিলাকক বিহু নচা ছোৱালীবিলাকক 25,000কৈ পইচা দিছে, 25,000কৈ পইচা দি বৰ কিবা এটা কৰিলোঁ বুলি তো ভাবি আছে। এজনী ছোৱালীয়েতো ক'লেই যে মামা আমি 25,000 পাইছোঁ, আমি বহুত সুখী হৈছোঁ, আমাক ভাল ল'ৰা এটা চাই দিয়ক। এতিয়া আপুনি ভাবকচোন, যদি ইমানবিলাক গোটেই যেনি তেনি মদৰ ৰাজ্যই গঢ়ি তোলে যে বিশ্বৰ ভিতৰত অসমখনক এখন মানে চবতকৈ বেছি মদ খোৱা ৰাজ্য অৰ্থাৎ মদাহী ৰাজ্য গঢ়ি তুলিবৰ কাৰণে চৰকাৰে আঁচনি প্ৰস্তুত কৰে, তেতিয়াহ'লে সেই ল'ৰাবোৰ কি হ'ব? চব মদাহী হ'ব। সেই 25,000 টকা পাই আজি তৃপ্তি নহয় সেই ছোৱালীবিলাকে কোন দৰা পাব? মদাহী দৰা পাব। অৰ্থাৎ সেই আজি 25,000 টকা লৈ যিমান উৎফুল্লিত হৈছে, এদিন সেই মদাহী দৰাটোক লৈ যে চব মদাহী দৰাই যে থাকে, মদাহী দৰাটোক লৈ সেই ছোৱালীজনীয়ে জীৱন নিৰ্বাহ কৰিব লাগিব। অৰ্থাৎ গোটেই জীৱন এটা মদাহীৰ অত্যাচাৰ কৰি থাকিব লাগিব। আৰু ইমানৰ পিছতো আপোনালোকৰ শিক্ষা নহ'ল। ৰাতি 11টালৈকে আপোনালোকে মদৰ দোকান খুলি ৰাখিব বিচাৰিছে। আজি আপোনাৰ ৰাতি দৰৱৰ দোকান এখন গাঁৱত খোলা পায়নে? দৰৱৰ দোকান এখন চহৰৰ উপকণ্ঠত খোলা পায়নে? দৰৱৰ দোকান খোলা নাপায়, কিন্তু মদৰ দোকান খোলা পায়। তাৰমানে কি কৰিব বিচাৰিছে আপোনালোকে? তাতোতকৈ ডাঙৰ কথাটো হ'ল কি, আজিকালি চকলেট কোনে খায়? মই অসমৰ ৰাইজক কৈছোঁ, চকলেট আমাৰ ল'ৰা ছোৱালীবিলাকে চকলেট খায়। অৰ্থাৎ চকলেট বুলি ক'লে সৰু ল'ৰা ছোৱালীৰ এবিধ খাদ্য হৈছে চকলেট। কিন্তু চকলেটটোতো এতিয়া মদ মিলাব, অৰ্থাৎ এলকহলিক চকলেট, অৰ্থাৎ মদৰ চকলেট। কি তাৰমানে বাহিৰত গৈ তেওঁলোকে এইবোৰকে শিকি আহে নেকি? মুখ্যমন্ত্ৰী নিজৰ পৰিয়ালটো সুৰক্ষিত, কাৰণ কোটি কোটি টকা তেখেতে সম্পত্তি গঢ়ি তুলিলে। নিজৰ পুতেকৰ নামত আজি আপোনাৰ 17-18টা কোম্পানী খুলি ল'লে, নামে বেনামে বাগান চাগান খুলি ল'লে। অৰ্থাৎ তেওঁলোকৰ পৰিয়াল সুৰক্ষিত। অৰ্থাৎ মন্ত্ৰীবিলাক যিবিলাকৰ এতিয়া লেকচাৰ মাৰি মাৰি তেল ফাটি গৈছে না সিহঁতৰ লেকচাৰত, সিহঁতি মানে টকাটো আছেতো সিহঁতৰ, কিন্তু সাধাৰণ মানুহৰ কথাটো চিন্তা নকৰে। সিহঁতে অন্ধ হৈ গৈছে, কণা হৈ গৈছে। চবেই মুঠতে এটাই জানে যে তেওঁলোকে পইচা হৈ গ'ল, তেওঁলোক সুৰক্ষিত এটা স্থানত আছে, দেশ ৰখাটোলৈ যাওক, তেওঁ কি আহে যায়। সেইকাৰণে অসমৰ ৰাইজক কৈছোঁ, অসমখন এতিয়া আপুনি সমষ্টি পুনৰ্নিৰ্ধাৰণৰ ক্ষেত্ৰত মানুহ ব্যস্ত থকা মুহূৰ্ততেই চৰকাৰে যে বিশ্বৰ ভিতৰত এখন মানে মদৰ ৰাজ্য, শ্ৰেষ্ঠ মদৰ ৰাজ্য গঢ়ি তুলিবলৈ যি প্ৰচেষ্টা হাতত লৈছে, আমি ইয়াৰ বিৰোধিতা কৰিব লাগিব। আৰু যদি আমি ইয়াৰ বিৰোধিতা নকৰোঁ, কিন্তু চব শেষ হৈ যাব, অসম শেষ হৈ যাব। এতিয়াই ধ্বংস হৈছে। ল'ৰাটো ওলাই গ'লে মাকৰ ঘৰত নুশুবলৈকে মাক বাপেকৰ চিন্তা হৈ যায়। ল'ৰা যদি হোষ্টেলত থাকে মাক বাপেকৰ প্ৰতিটো ৰাতি চিন্তা হৈ যায়। এতিয়াতো চৰকাৰে এনেকুৱা কৰিলে চকলেট হিচাপে কিনি পেলাই ল'ৰা ছোৱালীয়ে বেগত ভৰাই থ'ব পাৰিব, স্কুললৈ লৈ যাব পাৰিব। ইমান মূৰ্খ বাৰু চৰকাৰ থাকেনে? ইমান মূৰ্খ বাৰু নেতা থাকেনে যি মদৰ চকলেট বনাই পেলাই ল'ৰা ছোৱালীক মানুহক খুৱাব বিচাৰিছে? আৰু মদ খুৱাই উন্নয়ন, তাৰমানে কিহৰ উন্নয়নৰ কথা ক'ব বিচাৰিছে? মদ খাই জাতিটো শেষ হৈ যাব। ব্ৰিটিছতকৈও এটা ভয়ানক শাসন চলিছে। ব্ৰিটিছে কানি খুৱাইছিলে, কিন্তু ব্ৰিটিছে সৰু ল'ৰা ছোৱালীক বা সৰু সৰু শিশুক টাৰ্গেট কৰা নাছিলে। চকলেটত কানি মিলাই চকলেট বনোৱা নাছিলে। ব্ৰিটিছতকৈও এক ভয়ানক সময় আহি পৰিছে। তেতুলিকা মূল্য বৃদ্ধি,
চাৰিওফালে মূল্যবৃদ্ধি, চাউলৰ 40 টকা কিলো এতিয়া সাধাৰণ চাউল হৈ গ'ল, বস্তু কিনিব নোৱাৰে, চাকৰি নাই, ল'ৰা ছোৱালী কোনো কৰ্মসংস্থাপন নাই, বাহিৰত গৈ ল'ৰা ছোৱালীয়ে বহুত ডেকা ল'ৰাই এতিয়া বাহিৰত কৰ্মসংস্থাপনৰ বাবে গৈ আপোনাৰ বহুত কুকুৰ মেকুৰীৰে মাৰ খাবলগীয়া হৈছে য'তে ত'তে। সেই মানুহবোৰ মানে এনেকুৱা এটা সময়ত তাৰ মাজতে আপোনাৰ মদটো দি যে তোমালোক মানে মদত ব্যস্ত থাকা, আমি যি কৰোঁ কৰিম। সেইকাৰণে চৰকাৰক কৈছোঁ, সময় থাকোঁতেই আপোনালোকে মদ বন্ধ কৰক। আচলতে সুৰামুক্ত ৰাজ্য লাগে। আজি মদৰ পইচা নহ'লে ৰাজ্য চলাব নোৱাৰোঁ, বা গাঁৱৰ এজন মানুহে যদি কয় চুলাই বিকিব নোৱাৰিলে, ড্ৰাগছ বিকিব নোৱাৰিলে মই পৰিয়াল চলাব নোৱাৰোঁ, তাৰ সমান এটা তেওঁ যে পৰিয়ালেই চলাব নোৱাৰে, তেতিয়া পৰিয়াল এটা তেখেতে কেলৈ ল'ৰা ছোৱালী জন্ম দিছে? ল'ৰা ছোৱালী জন্ম দিলে পৰিয়াল এটা চলালে পৰিয়ালৰ মুৰব্বীজনকে যেনেকৈ কষ্ট মষ্ট কৰি হ'লেও পৰিয়ালটো চলাব লাগিব সৎ উপায়েৰে, ঠিক তেনেকৈ চৰকাৰেও যে দায়িত্ব লয় সৎ উপায়েৰে, বহুত ইনকমৰ চ'ৰ্চ আছে, সৎ উপায়েৰে টকা ঘটি ৰাজ্যখন চলাব লাগিব। যদি চলাব নোৱাৰে আপোনালোকে পদত্যাগ কৰক, কিন্তু মানুহক দেখুৱাই পেলাই এইপিনে ৰাজ্য চলাবও নোৱাৰিব, আনফালেদি জাতিটোক ধ্বংসৰ মুখলৈ ঠেলি দিয়া বিভিন্ন কাৰ্যসূচী লৈ থাকিব। সেইটো কথা কিন্তু ৰাইজে চকু দি আছে। আৰু ৰাইজক আহ্বান জনাইছোঁ, এই মূৰ্খসোপা যে শাসনত আছে শেষ কৰি দিব। আপোনালোকৰ ল'ৰা ছোৱালী, আপোনাৰ পৰিয়াল শেষ কৰি দিব, গোটেই সমাজ ব্যৱস্থা চেছ কৰি দিব, গোটেই কলা সংস্কৃতি সকলো চেছ কৰি দিব। সময় থাকোঁতেই মদৰ বিৰুদ্ধে মাৰ বান্ধি থিয় হ'বলৈ মই সকলো ৰাইজক আহ্বান জনালোঁ।